কৰিম আজি বঢ়িয়া ভিউবান হৈ আহিছে পুৰা গুৱাহাটী মালিগাঁৱত জামতকৈ বেছি জাম হৈছে ইয়াত চেফটিৰ কাৰণেতো আমি পুলিচ আমি বিহু বুলি আজি ঘৰলৈ যাব পাৰিলে থাকিব পাৰিলে চবৰে এটা ইচ্ছা যায় প্ৰায় বহুত হাজাৰ মানুহ পুৰা হাজাৰ হাজাৰ মানুহ কি ক'ব আৰু চেফটিৰ কাৰণে হেলমেটটো চেফটিৰ কাৰণে হেলমেট পিন্ধি কি ক'ব দুনিয়া ৰাতি এজনী পতিলো কথা নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো ইউটিউব চেনেল মিষ্টাৰ মিণ্টুলৈ তো বন্ধুসকল আজি হৈছে গৰু বিহু আৰু আমি ভাবিছিলোঁ আজি গৰু বিহুৰ দিনাখন মানে বকো পাৰ্বতী পাহাৰত যাওঁ তো ভাবিছিলোঁ ৰাতিপুৱাই যাওঁ কিন্তু ৰাতিপুৱা অকণমান বৰষুণে ডিষ্টাৰ্ব দিলে তো এতিয়া আমি ঋতু যাম ফজি ভাই এনেকৈ আমি আৰু যাম আৰু 4জন মানে তো বলক আৰু गाइड बेसी तेल নাই তো তেলটো অকমান ভৰাই লওঁ ইয়াতে তেল দিব তো গাইস এতিয়া 6 গাঁও পাৰ হলো আৰু ভিডিঅ হেলমেটটো পিন্ধি ললে অলপ দূৰ হয় না গাড়ীৰ পৰা মানে মোটাক অলপ দূৰ আছে বকো কাৰণে হেলমেট লাগিবই আৰু হেলমেট মানে সেফটি এটা হেলমেট পিন্ধি চলাব লাগে গাড়ী মোৰো হেলমেট আছে মই পিন্ধি বাৰু মানে ব্লগ বনাই আছোঁ সেইকাৰণে বস্তু বনাব কাৰণে মই হেলমেটটো পিন্ধা নাই এতিয়া আমি গবৰদান আহি পালোঁ মানে দুখনমান ফটো উঠি বুলি ভাবিলোঁ আৰু ইপিনে আছে আমাৰ মুনাদা ফজি ভাই সেয়া তো কিবা ক'বা নেকি নাই নাই আমি সেয়া কৰিম আজি বঢ়িয়া আজি সেয়া কৰিম পাৰ্বতী পাহাৰ যাম বহুত দিনৰ বোৰো তো এতিয়া দুখনমান ফটো উঠি লাহে ধীৰে আৰু নে কি ক'বা ঋতু যা আৰে কথা গাইজ এতিয়া আমি বকো আহি পালোঁ এয়া পাৰ্বতী মন্দিৰৰ পিনে যোৱা এইখন গেটখন তো ইয়াতে ঋতু কেনে লাগিল ৰাইড কৰি পুৰা ফালি দিছা বেয়া ফালি দিছে চলি তো সিহঁতো আহি আছে আমাৰ মুনাদাহঁত প্ৰতিভাহঁত মানে সিহঁতে অলপ গাড়ীত কিবা অকণমান খুৱাব গৈছে মানে তেল ডিপুত তেলটো ভৰাব গৈছে তো সিহঁত তালৈকে অলপমান ৰখি দিওঁ আৰু ইয়াৰ পৰা মানে আপোনালোকৰ আৰু মানে 5-6 কিলোমিটাৰমান আৰু মানে যাব লাগিব আৰু পাৰ্বতী পাহাৰলৈকে তো গাইজ ফজি ভাই আহি পালে পুৰা ফজি ভাইক নাচাকি একদম পুৰা ভিউবান হৈ আহিছে পুৰা ভিউবান আৰু গাইজ ইয়াতে মানে বকৈতে আহি পালোঁ এই গেটখন আহি দেখি আছোঁ একদম পুৰা ভক্তৰে সমাগম নে ল'ৰা ছোৱালী মানে কাপোৰ থাকে না আৰু মানে বিয়েপৰে সমাগম ধৰিবই পৰা নাই অকল ল'ৰা আৰু ছোৱালী মানে তেনেকৈয়ে যাই আছে তামাম মানুহ আৰু কি ক'ব বাইকত যায় আছে গাড়ীত যায় আছে ই ৰিক্সাত যাই আছে আমি আৰু বাইকে আছোঁ তো তামাম মানুহ আৰু কি ক'ব মানে সকলোৱে আৰু দেৱীক দৰ্শনৰ বাবে আহি আছে আজি গৰু বিহু যিহেতু তো ফ্ৰেণ্ড চাওক ইয়াৰ পৰা গাড়ীৰ লাইনে আৰু পুৰা সিপিনত দেখিম পুৰা অভাৰ লাইন মানে আৰু গাড়ী ইয়াতে মানে গাড়ীবোৰ পাৰ্কিং কৰি থৈ গৈছে কাৰণ আগত দেখি চাগে জাগা নাই আৰু মানে মোৰ এটা সন্দেহ তাতে জাগা নাই আৰু চাগে সেইবাবে পুৰা ইয়াতে মানে আৰু লাইন দি গৈছে পাৰ্কিং কৰিছে এইপিনেও পুৰা পাৰ্কিং কৰি আছে এইপিনেও কথা আগত দেখি যাম নেকি কৰিছোঁ আগত দেখি ফ্ৰেণ্ড যাম তামাম যাম ফ্ৰেণ্ডছ ইয়াতে তামাম মানুহ আৰু কি ক'ব গুৱাহাটী মালিগাঁৱত জামতকৈ বেছি জাম হৈছে ইয়াত মানে কি ক'ব আৰু দুৰ্গা পূজাটো চাগে ইমান জাম নহয় ইয়াতে যিমান জাম হৈছে তামাম মানুহ গাইজ তামাম মানুহ
তো ফ্ৰেণ্ডছ আমি মানে বাইকখন ইয়াতে পাৰ্কিং কৰিছিলোঁ মানে ফিল্ডখনত মানে ভিতৰত দেখি আৰু মানে বহুত ভিৰ তো ইমিনে আৰু বাইকখন নিনো আৰু মানে অধিকে আৰু লাহে লাহে তেলৰো অলপ মানে দাম যিহেতু তেলৰ দাম বাঢ়িছে তো অধিকে আৰু বেকাৰ তাতকৈ নেনাই ভাল তলৰ পৰা বহুত দূৰ অতিক্ৰম কৰিলোঁ মানে মানে খোজকাঢ়ি গাড়ী মানে অলপ জলদি যাই লৈ মানে সোনকালে যাই লৈ কিন্তু মানুহ ইমান ভিৰ যে পুৰা লাহে লাহে খোজকাঢ়িব লগা হৈছে এটাৰ পিছত এটা মানুহ এটাৰ পিছত এটা মানুহ পুৰা হাজাৰ হাজাৰ মানুহ কি ক'ব আৰু সকলোৱে মাৰ দৰ্শনৰ বাবে ইয়াত আহিছে ইপিনে ঋতু কেনেকুৱা লাগিল ভাগৰ মানে তুমি দেখোন এতিয়ালৈকে মন্দিৰ যাই পোৱা নাই আমি আধাও আহি পোৱাই নাই এতিয়ালৈকে আৰু মন্দিৰ বহুত উঠিবই আছে তো ইয়াতে ঋতু ভাগত ধৰিছে ভাগৰ মানে একচুৱেলি ভাগৰ নধৰিব কিয়া পুৰা বাইক পুৰা যাইছে পুৰা চলা চিনা পুৰা ৰাইডাৰৰ দৰে তো মন্দিৰটা কেনে লাগছে মোৰ ভাগাৰ চাগে নাই কজি মানুহৰ ক'ত ভাগত ধৰিব এনি টাইম ট্ৰেইনিঙত থাকে না এইবিলাক ডিউটি তো চাই থাকক ভিৰতে এখনলৈকে তো না আগত দছদিন অলপ আগত নাই বেছি আগত ধৰা নাই আগত ধৰা নাই আগত ধৰা নাই বুলি কয় ধৰি দিছি তাক চাওক কিমান মানুহ হাজাৰ হাজাৰ মানুহ বুলি কওঁ হাজাৰ হাজাৰ তো ভিৰতে সকলোকে চাই থাকিব আৰু ওপৰত গৈ পাৰ্বতী মন্দিৰ দেখুৱাই আছোঁ আপোনালোকক তো চাই থাকিব সকলোকে তো ওপৰত আৰু বহুত জেগা আছে তো এটা এটা ষ্টিং মাৰি লওঁ আৰু এনাৰ্জি ড্ৰিংক অলপ এনাৰ্জি লওঁ অলপ খাই দিব গাড়ীৰ ওপৰত যাই দিব লাহে লাহে তো ফ্ৰেণ্ডছ এই ওপৰত মানে পাৰ্বতী মন্দিৰটো আৰু বেছি দূৰ নাই কিন্তু এইখিনি আহোঁতে মানে ইমান মানে বেছি মানে মানুহ মানে ভক্তবান ৰাইজৰ মানে ইমান বেছি ভিৰ মানে আৰু এশজো মানে দিব নোৱাৰি তো শ্বৰ্টকাট কৰি লৈ পাহাৰৰ ওপৰত দি তো চাওক পিছপিনে কিমান দীঘল লাইন মানে কি ক'ব মানে ফ্ৰেণ্ডছ গুৱাহাটীৰ পৰা বকলৈকে ইমান টাইম নালাগে বাইকে দি যিমান টাইম এই পাহাৰখন উঠোতে লাগে কি ক'ব আৰু শুনা বেছি ভাগৰ বেছি ধৰছি না হেৰি নুলটিলি ভাল হয় যেনেকৈ হেলমেট পিছল গা সেফটিৰ কাৰণে হেলমেটটো হেলমেট পিন্ধি লওক পাহাৰৰ ওপৰত যাব তো পিন্ধি ল'ম এতিয়া তো সেফটিৰ কাৰণে হেলমেট দৰকাৰ ফাইনেলি আহি পালোঁ পাৰ্বতী মন্দিৰৰ ওপৰত তো সেইপিনে আছে মেইন মন্দিৰটো তেতিয়াও আমি মেইন মন্দিৰলৈকে মানে যাই পোৱাই নাই শ্বৰ্টকাট কৰে এইখিনি আহি পাইছোঁ মানে আৰু মেইন মন্দিৰলৈকে অলপমান যাব লাগিব কিন্তু অভাৰ মানুহ এনেকৈ যাওঁ তাকে ভাবিছোঁ কিন্তু যিহেতু ইমান দূৰৰ পৰা আহিছোঁ মাৰ দৰ্শন কৰাকৈ কেতিয়াও মানে নাযাওঁ মিছন কমপ্লিট কৰিয়ে যাওঁ কি কয় Hello guys, finally I follow Parvati Mandir oporo. এতিয়া দৰ্শন কৰিব ইয়াতে নকলে ৰিংকুটা তো বঢ়িয়া নাই 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 পৰিচয় আমি পৰিচয় সিন চাও পৰিচয় এই পৰিচয় সিন তো বম গুৰুবৰণ দিছে গাইস তো এতিয়া যাব লাগিব মাতাৰানী দৰ্শনৰ বাবে তো চাইতে দিব ভিডিওটা এখলৈকে জয় পাৰ্বতী মাকে জয় তো সাইড গাইস তো তামাম মানুহ গাইস কি ক'ব আৰু তামাম মানুহ চাও
আমি আহিছোঁ বাৰতে বাৰ বহুত কষ্ট পালোঁ একো নাই লাম্বা এটা কথা ল'ব পাৰিলে বেলেগ একো নালাগে ফাইনেলি দেৱী দৰ্শন কৰিলোঁ আৰু বহুত বেছি ভাল লাগে ইয়াৰ যিটো ভিউটো মানে কি কম আৰু ক'বলৈ একো নাই তো পিনে মুন্দুদা কেনে লাগিল দুনিয়াৰ আপি আপি দিল তো কেনে লাগিল মানে এটা ফিলিংছ মানে কেনেকুৱা যিটো ভিউটো কেনেকুৱা লাগিল ভালেই লাগিছে খালি মজা আৰু মানে কি কম আৰু ফাৰ্ষ্ট টাইম আহিছোঁ জীৱনত ফাৰ্ষ্ট টাইম আহিছে ভাল লাগিছে মই ফাৰ্ষ্ট টাইমে আহিছোঁ এইবাৰ পাৰ্বতী পাৰ তো মুনা কেনে এটা ফিলিংছ হ'ল এই মন্দিৰটোত আহি বহুত ভাল লাগিল বহুত ভাল লাগিল এজনী পতিলো পিছৰ কথা মানে ঋতু কেনেকুৱা একদম কি ক'ব চাওক ভিউ কি ক'ব আৰু চাওক ভিউ ইয়াৰে কি ক'ব তো বন্ধুসকল ইয়াতে বহুতো ভক্তগণ আহিছে তো ইয়াতে বা এজনী আছে বা ইয়াৰ এই মন্দিৰটোত আহি আপোনালোকৰ কেনে লাগিছে আপুনি ক'ৰ পৰা আহিছে আমাৰ গাঁৱৰে হয় মানে আমাৰ গাঁৱৰে হয় কিন্তু মই চিনি নাপাওঁ আপুনি মোক চিনি পায় নেকি নাই মোকো চিনি নাপায় তো ভাল লাগিলে ইয়াতে তো ফ্ৰেণ্ডছ এতিয়া আমি অলপ বেলেগ ৰাস্তা দি আহিছোঁ মানে সেইকাৰণে টাইপ ৰাস্তা মানে এটা চিক্ৰেট ৰাস্তা হয় আমি নতুনকৈ মানে অনুসন্ধান কৰি উলিয়াইছোঁ এইটো কেমেৰাটো এবাৰ ধৰা তো গাইজ ডেঞ্জাৰ ৰাস্তা বুলি কওঁ আৰু কি কম আৰু অলপ বেলেগ টাইপৰ এতিয়া মন্দিৰৰ ওপৰৰ পৰা তলত আহিলোঁ আৰু এতিয়া ইয়াতে এখন মানে দোকান আছে ইয়াতে কিবা কিবি অকণমান খাই দিওঁ তই জুখি খাবিও পৰঠা গৈ লৈছোঁ আৰু আৰাম কৰি দিয়া যিহেতু ভক্ত লাগিছে আৰু তো ফ্ৰেণ্ডছ ফাইনেলি কিবা কিবি খালোঁ ইয়াত ভোক চোক গুচি গ'ল আৰু পূৰা খাই লৈ ল'লোঁ তো এতিয়া অকণমান তলৰ পিনে যাম হেলমেটটো পাইছোঁ এই হেলমেট পাইছোঁ নে হেলমেটটো লৈ হয় তো গাইজ হেলমেটটো পাহৰিছিল এই মানে অলপ মানে অকণমান্য হেলমেটটো পাহৰি আছিল একো কথা নাই দিয়া ফ্ৰেণ্ডছ এতিয়া তলৰ পিনে আহিলোঁ আৰু ইয়াতে ছাৰহঁতক দেখা পালোঁ মানে ছাৰহঁতে ইয়াতে আজি বিহুৰ দিনাখনো গৰু বিহুৰ দিনাখনো মানে ইয়াতে ডিউটি কৰি আছে ইয়াত এই মন্দিৰত ছুটি পোৱা নাই তো মানে আজিৰ এই বিহুৰ দিনাখনো মানে ছুটি পোৱা নাই এওঁলোকে তো পুৰা কিবা মানে ছাৰ এই বিষয়ে কিবা ক'ব নেকি ছুটি বুলি কথা নাই আমাৰ পুলিচৰ ডিউটি এইটো ন মানে মানুহৰ যেতিয়া মানে পাব্লিকে যেতিয়া মানে চাব মানে পূজা বিহু বুলি যেনেকুৱা তেওঁলোকৰ চেফটিৰ কাৰণেতো আমি পুলিচ এইটো ছুটি বুলি আমাৰ কোনো হেৰি নাই এইটো আমাৰ কৰ্তব্যটো ভালকৈ কৰিব লাগিব সেইটোৱে আৰু তো ইয়াতে মানুহৰ সমাগমটো কেনেকুৱা মানুহ বহুত সমাগম হৈছে ৰাতিপুৱা ভাগতো বহুত সমাগম হৈছে প্ৰায় বহুত হাজাৰমান হ'ব মানে বিহু বুলি আজি বেছি আহিছে বিহু বুলিতো আছেই আৰু মা পাৰ্বতীক চবেই সেৱা মনত দৰ্শনৰ বাবে আহিছে আৰু এইপিনে ছাৰ আছে তো ছাৰ কিবা ক'ব নেকি নাই মই প্ৰথম আহি পালোঁ পাৰ্বতী পাহাৰ আগত দেখি পোৱা নাছিলোঁ ৰাতিপুৱা আহি দেখা পালোঁ যে মানুহ বেছি নাই এই 9টা বাজি গ'ল বাপৰে বাপ মানুহ অগণন মানে অজস্ৰ মানুহৰ ভিৰত ওপৰলৈকে যাব নোৱাৰে পিছ মুহূৰ্ততে বৰষুণ আহিল অলপ ডিষ্টাৰ্ব হ'ল এটা আৰু লগতে আমি বিহু বুলি আজি ঘৰলৈ যাব পাৰিলে থাকিব পাৰিলে চবৰে এটা ইচ্ছা যায় কিন্তু কি কৰিম চৰকাৰৰ যিহেতুকে এটা নিৰ্দেশ আমি পালন কৰিবই লাগিব সেই অনুপাতে আমি ইয়াত মানে ৰাইজৰ সহযোগত ডিউটি কৰি আছোঁ তো চাওক আমি আজি বিহুৰ দিনাখন ঘূৰি ফুৰি ইয়াতে মন্দিৰ দৰ্শন আছোঁ কিন্তু ছাৰহঁতে এই মানে ৰ'দ বতাহ বৰষুণ মানে এনি টাইম মানে ডিউটিতে আছে ব্যস্ত তো কি ক'ব আৰু আপোনালোকে দেখিলে গোটেইখিনি তো ফ্ৰেণ্ডছ এতিয়া তলৰ পিনে আহি পালোঁ একেবাৰে তলত তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব